हेलो एवरीवन वेलकम बैक टू माय दुबरी ब्लॉग मोर दुबरी ब्लॉगले सकलोके स्वागतम जनाई আজি ভিডিওটো আৰম্ভ কৰিছো আশা কৰো আপোনালোক সকলো ভালে আছে আমাৰো ভাল মই আজি লৈ আহিছো আপোনালোকলৈ এটা বন ঔষধি ৰেচিপি মানে মানিমুনি আপোনালোকে থাম্বনেল চাইটো গমে পাইছে মানিমুনি আজি মাছৰ লগত জোল বনাম মানিমুনিটো খোৱা খালে আমাৰ পেটৰ কাৰণে বহুত ভাল আৰু কেঁচাই খাবলৈ অলপ গোন্ধায় মানে চাটনি টাটনিও খাও মাজে সময় তো ভাবিলো আজি মাছৰ লগতে ৰান্ধো যেহেতুকে ভাল বস্তুটো তো মই এটা মিক্সিত এখিনি পিছি লম এখিনি মই এটা সৰু সৰুকে অলপ মিহিকে কাটি লওঁ নহলে ডাঙৰ ডাঙৰকে দিলে হেৰি পিছা নাযাব তো ইয়াৰ ৰসটোহে দিম মই জাবৰখিনি পেলাই দিম সেইটো কাৰণে এখিনি সৰু সৰুকে কাটি ললো বস মানিমুনিখিনি ভালকে পিছা যাব কাৰণে মই অলপ পানী এড কৰি দিছো ইয়াত এতিয়া মই ইয়াৰ ৰসখিনি চেপি উলিয়াই লওঁ জাবৰ চাবৰ দিলে খাবলৈ চেপেকা চেপি হ'ব কাৰণ হেৰি এয়া মানিমুনিখিনি বুঢ়া বুঢ়াও আছে যে সিপাই দিয়া হৈছে গতিকে এইখিনি চেপি ৰসটো উলিয়াই লওঁ মই পিছাৰ সময়ত পানী এড কৰি দিছিলোঁ গতিকে পানী ওলাইছে ইয়াৰ লগত এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম তেল দিলোঁ কেৰাহীত মাছখিনি ফ্ৰাই কৰি ল'ম তাৰ পিছত মই মানিমুনি জোলখিনি বনাই আছোঁ মই এই মাছৰ জোলখিনি দিবৰ কাৰণে কেইটামান নহৰু এক টুকুৰা আদা আৰু ইয়াৰ লগতে মই একে লগত এড কৰি দিম গোটা জিৰা কেইটামান তো এইখিনি দি দিম তাত খুন্দি লওঁ ইয়াতে আৰু মই ইয়াত জালুক কেইটামান মিক্স কৰি দিম এইখিনি বেছি মিহি নকৰোঁ এইখিনি আদা নহৰুখিনি অলপ ডাঙৰ ডাঙৰ থাকিলেও কথা নাই এইখিনি হৈ গ'ল আমাৰ আদা নহৰু পিছা মই সৰু আলু কেইটামানো ফালি লৈছোঁ নহ'লে বহুত প্লেন হ'ব গতিকে সৰু আলু কেইটামান দি দিম মাছৰ জোলখিনি সেইকেইটাও ভাজি লওঁ ভালকৈ ফ্ৰাই কৰি লওঁ নহ'লে নিদিব আগতে ভাজি ল'ব লাগিব মোৰ আলু ফ্ৰাইখিনি হৈ গ'ল ইয়াৰ এইখন কেৰাহীতে মই এতিয়া পিঁয়াজ এটা কাটি ল'লোঁ সেই কটা পিঁয়াজটো দিলোঁ খুন্দি লোৱা আদা নহৰুখিনি এইখিনি ৰসখিনি যিখিনি মই চেপি উলিয়াই লৈছিলোঁ মানিমুনি জোলখিনি তো সেই ৰসখিনি মই ইয়াতে ঢালি দিলোঁ এইখিনি অলপ উতলিবলৈ দিম ভালকৈ উতল অহাৰ পিছত মই ইয়াত আৰু অলপ পানী এড কৰি মাছ আৰু ফ্ৰাই কৰি লৈ আলুখিনি দি দিম এইখিনি অলপ দেৰি ঢাকন লগাই থৈ দিওঁ এইখিনি অলপ দেৰি উতলি লওঁ ইয়াৰে যিটো কেঁচা অলপ গোন্ধ এটা আছে সেইটো আঁতৰি যাব উতল অহাৰ পিছতে তাৰপিছত আমি মাছ এড কৰিম আলু এড কৰিম পানী এড কৰিম মই আৰু দুটা বস্তু দিবলৈ পাহৰি গৈছিলোঁ এক নম্বৰতে মোৰ হালধি আৰু দুই নম্বৰতে নিমখ মই এতিয়াই দি দিম হালধি নিমখখিনি হালধি আচলতে তেলতে দিব পাৰিলোহেঁতেন মই পাহৰি গ'লোঁ হালধি এতিয়া দিলোঁ আৰু নিমখখিনিও দি দিওঁ এতিয়া মই দিম 2 চামুচ এখন চামুচে 2 চামুচ দিলে হৈ যাব 1.5 চামুচে দিছোঁ বেছি চোকা হ'লেও ভাল হয় মই এইখিনি খুব ধুনীয়াকৈ হৈ গৈছে গোন্ধবোৰ আঁতৰি গৈছে এতিয়া ইয়াতে দি দিম ভাজি থোৱা আলুখিনি
আৰু মাছ ইয়াতে অলপ গৰম পানী এড কৰি দিম, অলপ দেৰি এনেকৈ ঢাকি থৈ দিম। এতিয়া আমি ইয়াতে দি দিওঁ পানী দিব হৈ গ'ল। এইখিনি মাছখিনি আলুখিনি জোলখিনিৰ লগত ধুনীয়াকৈ মিলি গৈছে। এতিয়া পানী দি অলপ উতলাম। এয়া আমাৰ সেইখিনি হৈ গ'ল। এতিয়া মই অফ কৰি দিওঁ গেছটো। ৰেডি হৈ গ'ল। ভাত বাঢ়ি আনিলোঁ। এইখিনি আমাৰ মানিমুনি মাছৰ জোলখিনি। ইয়াত মই সৰু আলু দি দিছিলোঁ। তাৰপিছত এইখিনি বন্ধাকবি আলু ভাজিছিলোঁ। এইখিনি চিলি চিকেন হয়। তাৰপিছত এয়া জলকীয়া আৰু নেমু আগতে এইখিনি দি খাওঁ। মানিমুনি জোল মাছৰ লগত। ভাল হৈছে খাবলৈ। মানিমুনিটো এনে চাটনি বনাই খালে কেঁচা কেঁচা গোন্ধ এটা থাকে। এইটো এতিয়া মাছৰ লগত ইমান ধুনীয়াকৈ মিলি গৈছে, খাবলৈ ভাল হৈছে, টেষ্টি হৈছে খাবলৈ, আৰু একো গোন্ধও নাই। আমাৰ পেটৰ কাৰণেও ভাল, খাব লাগে। খালা নাই তুমি? কি হ'ল? পানী খাই দিয়া, পানী দিবা। আজি ওখ হৈছে টেবুলখন, হাউলি খাব লগা হৈছে। কি খাব লাগিব? জোলটো খাবলৈ সঁচাকৈ বিৰাট টেষ্টি হৈছে। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। মানিমুনিটো য'তে ত'তে ওলাই থাকে, বজাৰতো কিনিব পাৰে আজিকালি। আৰু অলপ কষ্ট হয়, বুটলি আনি ভালকৈ চাফা তাফা কৰি মিক্সিত গ্ৰাইণ্ড কৰি জসটো উলিয়াবৰ কাৰণে, কিন্তু খাবলৈ ভাল আৰু বেমাৰ কাৰণেও ভাল, যিহেতুকে খাব লাগে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব, আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো পাই থাকিব। বাই বাই।